ইয়া ৰাষ্ট্ৰপতি ভৱনত আহিলা আজি ৰাষ্ট্ৰপতি ভৱন কেনেকুৱা লাগিছে কৈ দিয়া এই আমাৰ আনন্দটা ৰখি আছে আমাৰ কাৰণে এই আগত ৰখি আছে দাদা ৰ'দ দিছে বহুত আপোনালোকেও আহিব যোনে যোনে অহা নাই ফুল দেখা যায় নমস্কাৰ জনাইছোঁ আপোনালোক সকলোকে আজি আমি ৰাতিপুৱাই ওলালোঁ ফুৰিবলৈ বুলি প্ৰথমতে আমি এওঁৰ অফিচৰ ফালৰ পৰা আৰোগ্য উৎসৱলৈ গ'লোঁ তাত গৈ দেখিলোঁ যে বহুতকেইটা প্ৰগ্ৰেমে চলি আছে কালচাৰেল প্ৰগ্ৰেম অন্যান্য মানে ছায়েন্সৰ ওপৰত বিভিন্ন ধৰণৰ প্ৰগ্ৰেম আৰু আমাৰ দেহৰ যিবিলাক আজিকালি বেমাৰ যিবিলাক বস্তুৰ পৰা বেমাৰ বিয়পে এইবিলাকৰ ওপৰত তেওঁলোকে মানে দেখুৱাব ট্ৰাই কৰিছে মানুহখিনিক গতিকে এইবিলাক কিবা কিবি প্ৰগ্ৰেম চলিছে আৰু গতিকে আমি গোটেইখিনি চাই মেলি বুজিলোঁ যে গোটেই দিনটো ইয়াত থাকিলে আমি ব'ৰ হ'ম গতিকে আমি ভাবিলোঁ যে ইয়াৰে ওচৰত থকা ৰাষ্ট্ৰপতি ভৱনত যি অমৃত উদ্যান চলি আছে তালৈ যাওঁ মই এই বিষয়ে মানে ইনষ্টাগ্ৰামতে পাইছিলোঁ আপোনালোকে যিসকলে ইনষ্টাগ্ৰাম ইউজ কৰে তেওঁলোকে হয়তো গম পাবই ভিডিঅ'বিলাক মানে ভাইৰেল হৈ থাকে গতিকে তাত মানে গম পাইছিলোঁ মই এনেকৈ যাব পাৰি আৰু সেই মৰ্মে আমি গ'লোঁ আৰু লগত দাদা এজনো গৈছে গতিকে আমাৰ অসমৰে হয় তেখেতেও গতিকে তেখেতেও গৈছে আমাৰ লগত বহুত ভাল লাগিলে সেইবাবে আৰু এইপিনে গৈয়ে দেখিছেই নহয় ইমানখিনি মানুহ আৰু ভিতৰত আপোনালোকে যিমানখিনি মানুহ দেখা পাইছে ইয়াতকৈ ডাবল মানুহ আকৌ বাহিৰত আছে দেই আমি মানে গৈ ভাবিছিলোঁ যে মানে টিকট দিব আমি টিকেট লৈ সোমাব পাৰিম কিন্তু এনেকুৱা নহয় অনলাইনত মানে আগতীয়াকৈ টিকেট বুক কৰিব লাগিব গতিকে বহুত মানুহ সোমাবই পৰা নাই আমি পিছে এওঁৰ আই কাৰ্ডৰ জৰিয়তেহে সোমাব পালোঁ ডিফেন্সৰ বুলি কৈ আমাক সোমাব দিলে গতিকে যিয়ে নহওক গ'লোঁ বাৰু গতিকে এই পৰিৱেশটো চাওকচোন ইমান ধুনীয়াকৈ ৰাখিছে আৰু ইয়াত মানে চাব লগা ফুলবিলাক চাওকচোন কি ভেৰাইটিজ টাইপৰ ফুল আৰু সকলোবোৰ ফুলে অৰিজিন ফুল কোনো ধৰণৰ প্লাষ্টিক ফুল নহয় গতিকে এইপিনে ল'ৰাকো টানি টানি নিছোঁ সি মানে বহুত ফূৰ্তি পাইছে এনেকৈ গৈ সি যেনে এখন ফিল্ড পাইছে তাৰ মনৰ ইচ্ছামতে সি খেলিব এনেকুৱা কৰে ফুৰিবলৈ গ'লে গতিকে বহুত ভাল লাগে আৰু মই ফুৰিব পালে মানে মই ভোক পিয়া সকলো পাহৰি যাওঁ গতিকে দেখুৱাই আছোঁ আপোনালোকে চাই যাওক আৰু এইফালে দেখিছেই নহয় সৌৱাত ডিউটিত থকা মানুহবিলাকেও গছৰ ছাঁত জিৰণি লৈছে বহুত ৰ'দ দিছে দেই আৰু এই ঠাইডোখৰ যে দেখিছে এই ঠাইখিনিত আহিয়ে মানে দেখিছিলোঁ ইমান মানুহৰ ভিৰ মানে ফটো মৰা মানুহৰ অভাৱে নাই ইয়াতে কিন্তু অকণমান আমাৰ লেট হ'ল ঘূৰি পাকি থাকোঁতে মানুহৰ ভিৰটো কমিলে গতিকে ময়ো অকণমান থিয় হৈ দিছোঁ কিন্তু এইপিনে আকৌ মানুহ সোমায়ে আছে এইফালে দেখিছেই নহয় পানীখিনিও মানে ইমান ধুনীয়াকৈ চাফ চিকুণতাৰে ৰাখিছে বহুত সদায় চাগে মোৰ বোধেৰে সেই পানীখিনি তেওঁলোকে সদায় চাগে চেঞ্জ কৰে আৰু ফুলৰ মাজত পানী এটা অলৌকিক দৃশ্য নহয়নে আৰু এইফালে পিছপিনে দেখিছেই নহয় তেওঁলোকে চাফ চিকুণ কৰিয়ে আছে গতিকে ইয়াৰ পৰিৱেশটো বহুত ধুনীয়া হ'বই দিয়কচোন চাফ চিকুণতা আমাৰ জীৱনত বহুত দৰকাৰী বস্তু গতিকে তেওঁলোকৰ মানে কোনো ক্ষতি নাই তাত ইমান ধুনীয়াকৈ ৰাখিছে এইফালে আকৌ দেখিছে নহয় ল'ৰাই দেউতাকৰ কোচত উঠি লৈছে ক'ৰবালৈ গ'লে ল'ৰাৰ মোৰ লগত কোনো মানে কিবা নাই সি মানে মোক দিগদাৰী নকৰে কিন্তু দেউতাকৰ কোচত উঠিব দেই অকণমান খোজো কাঢ়িব অকণমান ল'বও লাগিব যিহেতু এতিয়া সৰু হৈ আছে গতিকে মোৰ মানে ল'ব লগা নহয় সেইবাবে মই ফুৰি মানে ভাল পাওঁ আৰু বাচ্ছা থাকিলেও মানে ফুৰি যে কষ্ট পাওঁ এনেকুৱা নহয় তেওঁ মোক ল'বলৈ নিদিয়ে তেওঁ নিজে লয় সৰুৰ পৰাই গতিকে মই ফুৰি ভাল পোৱা অন্য এটা কাৰণ এইটোও ধৰিব পাৰে আপোনালোকে চাপৰ্ট থাকিলে আৰু হয়নে নহয় ফুৰি ভালে লাগে আৰু এইখিনিতে আপোনালোকক মই ফিল্ডখনৰ অকণমান ভিডিঅ' দেখুৱাই দিছোঁ গোটেই দৃশ্যখিনি আৰু এইপিনে পানীৰ বটল লৈ দেউতাক মানে ল'ৰা ফুৰিছে দেখিছেনে মানুহ সোমায়ে আছে আহিছে গৈছে মুঠতে মানুহৰ কমি নাই আৰু ইয়াত গধূলি চাগে বন্ধ কৰিব আমি দুপৰীয়াৰ সময়খিনিত সোমাইছিলোঁ গতিকে আপোনালোকে আহিব যিসকলে অহা নাই বহুত মানুহ আৰু ইমান ৰ'দ দিছে
আহি আমি ৰাষ্ট্ৰপতি ভৱন পালোঁ আৰু আপোনালোকক মই দেখুৱাই দিম ৰ'ব ফাইনেলি আহি পালোঁ এইটো হৈছে ৰাষ্ট্ৰপতি ভৱন মিঠু চাই দিয়া আমাৰ পিনে চাই দিয়া চাই থাকক ভিডিঅ' দেখুৱাই যাম যিমানখিনি পাৰোঁ এই পিনে চাই দিয়া ইমান ৰ'দ বহুতখিনি ফুৰিলোঁ আৰু এতিয়া ঘৰলৈ যাব লাগিব তাৰ আগতে আপোনালোকক অকণমান মই পানীৰ দৃশ্য দেখুৱাই দিছোঁ এইখিনিতে আকৌ কওঁ দেই তাত এটা ধুনীয়া সংগ্ৰহালয়ো আছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ ছাৰৰ দিনৰে পৰা সামগ্ৰীবোৰ তাত সংগ্ৰহ কৰি থোৱা আছে গতিকে আমাৰ নিচিনা মানুহৰ বাবে চাবলগীয়া ইমান ধুনীয়াকৈ সজাই পৰাই ৰাখিছে বস্তুখিনি তেওঁলোকৰ এইখিনি শলাগ ল'বলগীয়া আপোনালোকে যিসকলে অহা নাই বাৰ বাৰ কৈছোঁ মই আহিব আৰু মই এইখিনিতে ভিডিঅ'টো সামৰিব লাগিব অলৰেডি বহুত দীঘল হৈ গ'ল গতিকে ভিডিঅ'টো কেনেকুৱা লাগে মোক কমেণ্ট কৰি জনাব